প্ৰথম ভ্ৰাম্যমান মোৰ আছিলে শংকৰদেৱ থিয়েটাৰত মই চলগৰি নাটকখন লৈছিলোঁ চলগৰি প্ৰথম নাটক লৈছিলোঁ আৰু সেইখন নাটক মানে মোৰ ইমান জনপ্ৰিয় হৈছিল মানে তেতিয়া মোবাইলো নতুন আৰু তেতিয়া মানে মোবাইলত মানে একদম গেলাৰীলৈকে মানে 2003-4 তেনেকুৱাত মানে মোবাইলৰ হেৰি মানে চব লাইট জ্বলাই কিনে মানে একদম মোক মানে চিঞৰি দিয়ে মানে আৰু এনেকুৱা লাগে যেন মই অসমতে আছোঁ নে বিদেশতে আছোঁ ধৰিব পৰা নাই তেনেকুৱাত মই চলগৰি নাটকখন কৰিছিলোঁ সেইবছৰ মোৰ প্ৰথম যাত্ৰা আছিল আৰু কিমান চনত আছিল আকাশ দাইটো সেইটো 4 নে 4-5 এনেকুৱা আছিল কিবা এটা 2004-5 বা 3-4 হয় এতিয়া আপুনিতো বহুখন চিনেমাত অভিনয় কৰিছে ভিচিডি কৰিছে নাটক কৰিছে মই যদি আপোনাক একে একেৰে সুধোঁ আপোনাৰ চিনেমাত বেছি ভাল লাগে নাটকত বেছি ভাল লাগে নে ক'ত বেছি ভাল লাগে আপোনাৰ নহয় দুয়োটাই বস্তু বেলেগ নাটকত যিহেতু দৰ্শকসকল পাই যাওঁ ওচৰতে আৰু সেইসকলৰ মৰম চেনেহ দৰ্শকসকলৰ পাই যাওঁ সেইকাৰণে মানে ভাল লাগে আৰু চিনেমাত বস্তুটো মানে কাট হয় কামটো কৰিলোঁ আৰু সেইটো তোমালোকৰ তাত চালেও গম নাপাওঁ আৰু ক'তোৱে গম নাপাওঁ যিহেতু মই ভাল কাম কৰিছোঁ বুলি পিছতহে গম পাওঁ বা ভাল কাম কৰিছোঁ বুলি সেইটো মানে দৰ্শকসকলক লগালগি নহয় আৰু থিয়েটাৰত লগালগি হয় সেইটোৱে ফলাফলটো লগালগে পায় ফলাফল লগালগে পাওঁ কি কৰিছোঁ ভাল কৰিছোঁ বেয়া কৰিছোঁ যি কৰিছোঁ লগালগে পাওঁ ভিডিঅ'টো যদি সকলোৱে চাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব